स्वागत है YT एंटरटेनमेंट चैनल पे আৰু এতিয়া মোৰ লগত আছে আমাৰ গাঁৱৰ কেইজনমান লোক আমাৰ সন্মানীয় ব্যক্তি তেখেতসকলে কৰোনা ভাইৰাছৰ বিষয়ে অকণমান কিবা ক'ব তো আহক আমি শুনি লওঁ আৰু চিনাকিও কৰি দিওঁ এয়া আমাৰ কুলেন্দ্ৰ ৰাভা আৰু আছে ওচৰত নয়ন কলিতা সো এতিয়া আপুনি আপোনাৰ পৰিচয়টো দাঙি ধৰি আপুনি আমাৰ কৰোনা ভাইৰাছৰ বিষয়ে কৈ দিয়ক মোৰ নাম শ্ৰী কুলেন্দ্ৰ ৰাভা মই গাঁৱৰে চেকৰা অন্তৰ্গত 43 নং জুবিপৰা গাঁও পঞ্চায়তৰ 2 নম্বৰ ৱাৰ্ডৰে একজন ব্যক্তি হয় আজি কৰোনা ভাইৰাছৰ বিষয়তে আপোনালোকে গমে পাইছে ৰাজ্য নহয় দেশ নহয় বিশ্বজুৰি যেটো আশংকাৰ সৃষ্টি হৈছে আৰু আমাৰ মোৰ ব্যক্তি এজন হিচাপে গাঁৱৰ সমূহ ৰাইজ তথা শ্ৰদ্ধাৰ মোৰ ৰাজ্য তথা দেশবাসীলৈ আমাৰ এটা অনুৰোধ যাতে সকলেই আমাৰ প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াই কাৰণে অৱলম্বনৰ কথা তেওঁ কৈ আছে আৰু তেওঁৰ নিৰ্দেশ অমান্য নকৰি সকলোৱে যাতে তেওঁৰ ওপৰত ভিত্তি কৰি সকলে যাতে পৰিষ্কাৰ অৱলম্বন কৰে সেয়ে আমিও এই গাঁৱৰে সকলো সমাজ তথা যিহক উঠি অহা যুৱক চামকো এইখিনিকে কোৱা হৈছে যে ঘৰত থাকি পৰিষ্কাৰ পৰিচ্ছন্নতা ৰাখি নিজৰ লগতে নিজৰ পৰিয়াল তথা সমাজ তথা ৰাজ্য তথা দেশ সকলোকে যাতে সহায় সহযোগিতা কৰে এই আমাৰ মোৰ ব্যক্তিগত তথা সমাজৰ ফালৰ পৰাও অনুৰোধ থাকিল এয়ে মই আপোনালোকৰ ওচৰত কৃতজ্ঞ জনালোঁ ধন্যবাদ